শিৱক উদ্ধাৰৰ কাৰণে যাই আছে চিন্ময়, পাৰ্থ আৰু দীপজ্যোতি। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই এটা নতুন এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টোত মোৰ বাচন্তীৰ সৈতে এইখন বাচন্তী আৰু মই আপোনালোকৰ ভিডিঅ'টো চাই থাকক। নমস্কাৰ বন্ধুসকল, আৰু কিছু সময় পিছতে আমি পামে যায় আহি আছোঁ। আৰু মোৰ লগত আছে চিন্ময় কেনে বন্ধুসকল আহিছোঁ এইফালে। আৰু পথৰ বৰ ধুনীয়া সুন্দৰ পৰিৱেশ, ধান কাটি নিছে, এতিয়া সুধা নৰাকেইটা পৰি আছে। নমস্কাৰ বন্ধুসকল, ফাইনেলি আমি কামেশ্বৰ দেৱালয় পাই গ'লোঁ। আৰু কামেশ্বৰ দেৱালয়ৰ ভিতৰত সোমাম, ইয়াৰ বিষয়ে আপোনালোকক কিছু তথ্য জনাবলৈ চেষ্টা কৰিম। আৰু এইখন হৈছে কামেশ্বৰ মন্দিৰ। আৰু ভিতৰলৈ যাম এতিয়া আমি। আৰু মন্দিৰত চাকি জ্বলাবৰ কাৰণে অলপ বস্তু লৈ গ'লোঁ, চাকি ল'লোঁ আৰু ধূপৰ পেকেট এটাও ল'লোঁ। বন্ধুসকল এইবিলাক শিল দেখছি না, এইবিলাক শিলৰ মানে এটা এটা ৰহস্য আছে। আপোনালোকক এই ৰহস্যৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম, কিন্তু বৰ্তমান নহয়। আৰু এইটো হৈছে আচল মন্দিৰটো, এইটো সাৰ গৰু শিৱৰ। ঠিক আছে বন্ধুসকল, এইটো শিল, এইবিলাক শিল মানে বহুত হাজাৰ বছৰ পুৰণি মন্দিৰ। তাৰমানে এইটো মন্দিৰ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰিছে, আৰু উদ্ধাৰ কৰাৰ পিছত এইবোৰ শিল টুকুৰা টুকুৰ হৈ গৈছিল। মানে এইটো কিবা ধৰ্মগতভাৱে এনে কিবা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে এইটো হেৰি হৈছিল, আমি ক'ব পৰা নাই। নমস্কাৰ বন্ধুসকল, আৰু মন্দিৰত সেৱা কৰি থাকোঁতে আৰু এটা বস্তু দেখা পালোঁ। এইটো শিল দেখিছেনে আপোনালোকে? এইখন ভালকৈ চালে ইয়াতে কিবা লিখা আছে, শিলালিপি বুলি কয়। ইয়াত আমি ধৰিব নোৱাৰোঁ কি ভাষাত লিখা আছে, হ'লেও বাৰু আপোনালোকক দেখাই দিছোঁ। বন্ধুসকল আমি এটা আহি পাইছোঁ, হয়তো আপোনালোকৰ শিৱকো ভাগ্য ভাল হ'লে আমি শিৱকো দেখাব পাৰিম, যদি ভাগ্য ভাল। চাই যাওক, এইটো মিউজিয়াম মানে এইবোৰ মানে যিবোৰ মন্দিৰটোৰ অৱশিষ্ট অংশ আছিল, এইবোৰ গোটাই শিলত কটা। এইবোৰ শিল্পকলাটো বহুত হেৰি আছিল, ভাল আছিল। আৰু শিলত কটা যিবোৰ শিল্প, এইবোৰ আপোনালোকে এইটো কাৰোবাৰ নিশ্চয়, এইটো কাৰোবাৰ ভৰি এইটো। আৰু এইটো মোৰ বোধহয় এইটো মন্দিৰৰ খুটা আছিল। আৰু এইবোৰ দেখিছে না, এইটো এটা ভালকৈ মই চিনি পোৱা নাই, হ'লেও আপোনালোকক দেখুৱাই দিম। আৰু কিমান চাব আপোনালোকৰ মন্দিৰৰ অৱশিষ্ট অংশ, কেৱল শিল আৰু শিল মানে অকল শিলেই নহয়, ইয়াতে বিভিন্ন ধৰণৰ শিলত কটা মূৰ্তি। আৰু মূৰ্তিবোৰ যিহেতু মন্দিৰৰ সংৰক্ষিত স্থানত আছে, বৰ্তমান আপোনালোকক দেখুৱাব নোৱাৰিম, তাতে এলাও নাই। আৰু এই দুটা হৈছে মন্দিৰৰ খুঁটা। এইবোৰ এটা কিহৰ কটা বা, বৰ্তমান সংৰক্ষিত স্থানত আছে। আৰু দেখুৱাই যাম, আপোনালোকে চাই থাকক ভিডিঅ'টো কি হয়। আৰু এইটো হৈছে কামেশ্বৰ দেৱালয়ৰ এটা পুখুৰী। এইটো পুখুৰীত আপোনালোকে কাছ পাব, মাছ, ডাঙৰ ডাঙৰ মাছ, আৰু এটা কি ধুনীয়া সুন্দৰ পৰিৱেশ। ইয়াতে শিৱৰাত্ৰিত যিহেতু ডাঙৰ উৎসৱ হয়, আৰু সেই উৎসৱৰ কাৰণে এইটো পুখুৰী খন্দা হৈছে। আৰু ইয়াতে জৈনী কোঠা, ইয়াতে আপোনালোক আহিলে জৈনী ল'ব পাৰে। এইটো সুন্দৰ পৰিৱেশ, হয়তো এনেকুৱা পৰিৱেশ আপুনি কৈলাশত গ'লেও আপুনি নাপাব। এটা ইমান ধুনীয়া সুন্দৰ পৰিৱেশ। এইবোৰ গছ, এইটো অৰ্জুন গছৰ এইটো ছাল, মানে আপোনালোক কি ক'ম। আৰু এটা খানাও খাব পাৰে আপোনালোকে। এইখন এখন হৈছে ইয়াতে উদ্ধাৰ হোৱা তামৰ ফলি। যিহেতু তামৰ ফলিখন সকলোকে দেখুওৱাটো সম্ভৱ নহয়, সেইকাৰণে ইয়াতে এনেকৈ প্ৰিণ্ট কৰি আনি থোৱা হৈছে। আৰু এইটো
উদ্দেশ্য আহোম ৰজা গৌৰীণৰ দিনত আপোনাৰ লিখা আছে, চাই ল'ব পাৰে। আৰু এটা আছে তামোল তেতিয়ালৈ কেতিয়া উদ্ধাৰ হৈছিল লিখানকৈ আৰু কি কাৰ দিনত। মানে আৰু এটা কথা ইহঁতে কৈয়ে ল'লা গৰুটো কাণত এই পাৰ্থক্য কোৱা অৱস্থা মই ভাবি আছোঁ কওঁ বুলি কি কওঁ এতিয়া ভাববাই পৰা নাই ৰ ভাবি লওঁ এয়া পাৰ্থ তেওঁলোকৰ আপুনি দেউৰীয়া আৰু এখেতক আমি ইয়াৰ যিটো ইতিবৃত্ত মানে ইয়াতে কেতিয়া ধৰ উদ্ধাৰ হৈছিল ইয়াতে মূৰ্তিসমূহ আপুনি তাৰ বিষয়ে অলপ কৈ দিয়ক। এতিয়া কেতিয়া উদ্ধাৰ হৈছিল বুলি সঠিককৈ ক'ব নোৱাৰোঁ, তথাপিও বা কেতিয়া প্ৰতিষ্ঠা হৈছিল সেইটো সবিশেষ আমি নাজানো। ইয়াৰ কাৰণটো হ'ল এই দেৱালয়খন আমাৰ অসম বুৰঞ্জী আৰম্ভ হোৱাৰ আগৰে এইকাৰণে কৈছোঁ যিটো আমাৰ অসম বুৰঞ্জী 1228 পৰা আৰম্ভ হৈছিল আৰু তেতিয়া হৈছিল আপোনাৰ আহোমৰ যুগৰ পৰা। গতিকে আহোমৰ যুগৰ যিখিনি মঠ মন্দিৰ দৌল দেৱালয় আছে সকলোখিনিয়ে আমাৰ অসম বুৰঞ্জীত আছে, কিন্তু আমাৰ অসম বুৰঞ্জীত আমাৰ দেৱালয়খনৰ বিষয়ে নাই। ইয়াৰ কাৰণটো হ'ল এই দেৱালয়খন আছে প্ৰত্নতত্ত্ব বিভাগৰ অধীনত আৰু প্ৰত্নতত্ত্ব বিভাগে ইয়াতে খনন কাৰ্য চলাই তেওঁলোকে যিখিনি সমল পাইছিল তাৰ পৰা পৰীক্ষা কৰি তেওঁলোকে এটা সময় নিৰ্ধাৰণ কৰিছিল আপোনাৰ দশম একাদশ শতিকাৰ বুলি। যদি দশম একাদশ শতিকাৰ হয় তেতিয়াহ'লে প্ৰাক বুৰঞ্জীৰ হ'ব, তাৰমানে আমাৰ অসম বুৰঞ্জীৰ আগৰ। গতিকে আগৰ হ'লে তেতিয়া যদি আমি চাওঁ প্ৰাক বুৰঞ্জীৰ ফালে যদি চাওঁ তেতিয়া 900 শতিকাৰ পৰা 1110 শতিকালৈ আছিল পাল বংশৰ ৰাজত্বকাল। যদি দেৱালয়খন প্ৰতিষ্ঠা হৈছিল দশম বা একাদশ শতিকাত তেতিয়াহ'লে নিশ্চয় এই দেৱালয়খন পাল বংশৰ ৰাজত্বৰ কোনোবা ৰজাই বনাইছিল। কিন্তু ইয়াৰ লগত জড়িত আৰু এটা যে মন্দিৰ আছে এইটো চাৰিআলিত যিটো ইংলেশ্বৰ, হয় সেইটোৰ লগত কিবা ইয়াৰ সম্পৰ্ক? ইংলেশ্বৰৰ লগত আমাৰ ইয়াৰ সম্পৰ্ক নাই, কিন্তু যিটো দুনি এই মাহৰ ইপাৰত আছে ৰুদ্ৰেশ্বৰ দেৱালয় এইটো এনেই বিশেষকৈ কেতিয়া সংলগ্ন হৈছিল বা তাৰে আগতে কিবা আছিল নেকি মই নাজানো, কিন্তু এই ৰজা চন্দ্ৰদেৱে ভূমি প্ৰদান কৰিছিল আৰু যেতিয়া ভূমি প্ৰদান কৰিছিল সেই ভূমিখিনিতে 1788 চনত তেতিয়া আহোমৰ ৰজা গৌৰীনাথ সিংহ তেখেতে এই দেৱোত্তৰ ভূমিখিনিকে তাম্ৰপত্ৰৰে স্থায়ী কৰি এখন তাম্ৰপত্ৰৰে এই দুখন দেৱালয় স্থায়ী কৰি দিছিল আৰু য'ত নেকি সেই দেৱালয়খনৰ পৰিচালনাৰ কাৰণে আৰু ইয়াৰ পৰিচালনাৰ কাৰণে দলৈ স্থাপন কৰিছিল আৰু দলৈক সহায়কাৰী হিচাপে 15জন পাইক প্ৰদান কৰিছিল। আৰু সেইটোৰ তেতিয়াৰ ফালৰ পৰাহে হয়তো এই ৰুদ্ৰেশ্বৰ দেৱালয় আৰু তাম্ৰেশ্বৰ দেৱালয় সংলগ্ন হ'ব পাৰে। মোৰ এইটো সম্পূৰ্ণ হেৰি নহয়, মানে আনুমানিক হয়। আৰু ইয়াতে যিটো খনন কাৰ্যত যিটো মূল মন্দিৰটো বুলি এটা হেৰি গম পোৱা গৈছিল, এই মূল অংশটো কোনখিনি আছিল ইয়াৰে? এতিয়া মূল অংশ বুলি কওঁতে মূল অংশত খনন কাৰ্য চলোৱা নাই আৰু মূল অংশ আমাৰ ভিতৰৰ ফালে তোমালোকে যি গৈছা চাগে তাতে যদি ফটো আছে সেইখিনি হেৰি কৰি দিব পাৰিব। এই মূল অংশ হিচাপে আগতে এনেকুৱা মানে চালি ঘৰ বা তেনেকুৱা একো নাছিল, অলপ গহ্বৰটো সৰুকৈ আছিল আৰু চাৰিওফালে এনেকুৱা শিলেৰে মানে বেৰ আছিল, ঠিক এনেকুৱাকৈ যেনেকুৱাকৈ সজাই থোৱা আছে এতিয়া তেনেকৈ শিলৰে বেৰ আছিল আৰু বেৰৰ ওপৰত দুইফালৰ পৰা গছেৰে আহি ওপৰৰ ফালে মানে মন্দিৰৰ নিচিনা কৰি থৈ দিছিল। তাৰপিছত মন্দিৰৰ নিচিনা কৰি থৈ দিলেও মানে কালক্ৰমত যায় এনেকুৱা হ'ল যাত্ৰীৰ সংখ্যা বাঢ়িল আৰু অলপ সৰুকৈ আছিল গহ্বৰটো। তাৰপিছত যাত্ৰীৰ সংখ্যা আৰু এটা সমস্যা মানে মানুহখিনি ভুগিব লগা হ'ল, যেতিয়া বাৰিষা হয় তেতিয়া মুক্ত অৱস্থাত থকাত এই গোটেই পানী জমা হৈ থাকে। পানী জমা হ'লে ভক্তই তাৰ ওচৰত বেলপাত বা গাখীৰ ঢালিবৰ কাৰণে গ'লে ইয়াতে ভৰি দিয়াৰ লগে লগে বাবাৰ
ওচৰত মানে সংলগ্ন হৈ থাকে পানীখিনি সেইকাৰণে অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণে কমিটিয়ে গছ চছ কাটি অকণমান বহলাই এই চালিখনৰ ব্যৱস্থা কৰি দিছে যাতে মানে পানী ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰে আৰু ইয়াতে খনন কাৰ্যত শিলালিপি ধৰ তামৰ সেনেকুৱা ফলি কিবা উদ্ধাৰ হৈছে নেকি এতিয়া কথা হ'ল প্ৰত্নতত্ত্ব বিভাগে তেওঁলোকে অতি কম সংখ্যক মানে হেৰি কৰিছে খনন কাৰ্য চলাইছে প্ৰত্নতত্ত্ব বিভাগৰ মতে ইয়াতে প্ৰায় 90% খনন কাৰ্য চলাব বাকী আছে আৰু যদি তেওঁলোকে এই 90% খনন কাৰ্য চলোৱাৰ ফলত যদি কেতিয়াবা শিলালিপিখন উদ্ধাৰ হয় তেতিয়া গম পোৱা যাব যে কোন ৰজাই আৰু কেতিয়া বনাইছিল যিটো তেওঁলোকৰ অধীনত আছে এই এৰিয়াটো আৰু তেওঁলোকৰ প্ৰত্নতত্ত্ব বিভাগৰ অধীনত থকাৰ কাৰণে ইয়াতে কোনো স্থায়ীভাৱে মন্দিৰ বনাব নোৱাৰে ইয়াতে এইটো চালি হিচাপে আছে তেওঁলোকক যদি কিবা কাৰণত দৰকাৰ হয় ভাঙি দিব পাৰে সেইকাৰণে স্থায়ীকৈ আছে কোনোবা এতিয়া মন্দিৰ মই ওলাইছিল মই অকলে মই মন্দিৰটো সজাই দিম বুলি কোৱা অৰ্থাৎ আমাৰ এই তেতিয়া দৰং ডিষ্ট্ৰিক্টৰ কি আছিল SP সুশান্ত বিশ্ব তেওঁ কৈছিল মই ইয়াতে মন্দিৰটো সজাই দিম বুলি কিন্তু কথা হ'ল কি প্ৰত্নতত্ত্ব বিভাগে ইয়াতে মন্দিৰ সজাব নিদিয়ে যদি মন্দিৰ সজায় কোনোবাই তেতিয়া মানে ইয়াৰ পৰা 100 মিটাৰ দূৰত সজাব লাগিব আৰু সেইকাৰণে আমাৰ যিটো অসম দৰ্শনৰ এই পানী বা হেৰি অনাময় যিখিনি বিভাগ সেইখিনিৰ কাৰণে আমি 100 মিটাৰ কিছু মানে দূৰত পানী টেংকি চেংকি বহাব লগা হৈছে আপোনাক ধন্যবাদ জনাইছোঁ ভিডিঅ'খিনিৰ কাৰণে আপোনাৰ নামটো মোৰ নাম শ্ৰী দীপক ৰাজবংশী খুৰাই আমাক তামেশ্বৰ দেৱালয়ৰ বিষয়ে আমাক বহুতখিনি কথাই ক'লে আৰু এটা বহুত জানিবলগীয়া কথা আছে আপোনালোকে যিসকলে হয়তো ভিডিঅ'টো চাই আপোনালোকে এই ডিগ্ৰী লেভেলটো ইয়াৰ কিছুমান কুৱেশ্যন ধৰ তেনেকুৱা কিবা আপোনালোকে পাব যিসকলে পঢ়ি আছে সেইসকলে হয়তো চাব ভিডিঅ'টো ভালকৈ আৰু যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব ধন্যবাদ